বন্ধু বান্ধৱীসকল আপোনালোকক ফাৰজান লাৰ্ণিঙত স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ ৰঘুনাথ চৌধুৰীৰ গিৰিমল্লিকা। আহকচোন কবিতাটো আৰম্ভ কৰোঁ। ঐ অনবন্দিতা ষোল্ল শিখৰিণী ৰঞ্জী মণিকৰ্ণিকাৰ হৰিত মেখেলা আশা ছবিৰ শুভ বেশে কৰি সুৰভিত লৌহিতৰ তীৰভূমি শ্যামল্য বননী নন্দনৰ ৰূপজ্যোতি পৰিমল সুধা কৰি আহৰণ বিশ্ব বিজয়িনী ৰূপে মহিলা নিতম্ব দিশ বিজন প্ৰান্তৰ বনস্পতি দ্ৰুমদলে নৱপল্লৱেৰে জনাইছে হৃদয়ৰ গুপ্ত সম্ভাষণ স্তূপনভ্যা লতিকাৰ কুঞ্জ পল্লৱত উঠিলি যেন প্ৰেমৰ তৰংগ প্ৰিয়া তুমি ঢালিলা কি মোহন মদিৰা হাঁহি কটাক্ষৰ যি হাঁহিতে বনে বনে হৰিত ক্ষেত্ৰত তৰু তৃণ লতিকাৰো ভাগিল চমক ঠায়ে ঠায়ে বিধে বিধে ফুলিল ৰঙেৰে কুটমল ৰাজি দ্ৰোণীজাত শুভক্ৰান্তি ফুল্ল তৃণীদলে প্ৰীতি ভৰা লজাঞ্জলি যাচিছে সাদৰ দেৱ তৰুণসকলৰ মুকুল পৰা উৰি আহি পৱনৰ মৃদুৰ গতিত সুকোমল গৌৰৰ তনু মেলাইছে জোৰ ৰঞ্জিত তুষাৰ শুভ্ৰ নিমজ গালত সুৰভি কুসুম ৰাগ ৰক্ত চন্দনৰ শেষাদ্ৰি শিখৰ জেৱে ৰঞ্জী সন্ধ্যা ৰাগে সুখেৰে বিশ্ৰাম লবে সন্ধ্যা নভোমণি বিবুধ বনিতা সবে হিঞ্চি লঘু বেণু দিছে সি বিন্ধাই মুক্তাহাৰ আভৰণ কৌমুদী প্লাবিত তব কোমল বুকুত যেতিয়া জোনালী নিশা মধু পূৰ্ণিমাৰ হয় সুধা ধাৱলীত নীলম আকাশ সপ্তস্বৰে কণ্ঠৰে সমকণ্ঠৰে কেতেকী অপ্সৰী ঢালি দিয়ে ক্ষীৰধাৰ ৰ-ভংগীমাত ভৰি উঠে যেন তব পল্লৱিত বুকু নন্দন নন্দিতা তুমি দেৱ পৰিজাত যাৰ গন্ধ মদিৰাত মুগ্ধ দেৱপুৰী নেজানো অপেশ্বৰী বেশে কোন দেৱতাৰ নাচ আছিল হৃদয় ৰাণী আলাসৰ লাৰু মদনৰ কামসৰ আছিলানে প্ৰিয়া গিৰিকৈলাসত যিদিনা মোহিনী ৰূপে ধৰিছিল ধূৰ্জাতিৰ ধ্যানভগ্ন হেতু কোপ অনলত পৰি ভাবভ্ৰষ্টা হৈ ভ্ৰমিছানে কি দেৱী শৈল শিখৰত দেৱভোগ্য উপভোগ ত্যাগী সকলো হলো চিৰ নিৰ্বাসিত চিৰদিনলৈ আছিলা তুমি এই প্ৰিয়া ঋষি আশ্ৰমত ফুলৰ কুঁৱৰী সাজি পুষ্প উপবন কৰি যাত তিস্কাৰ প্ৰভাতৰ সমীৰণে কত খেলা খেলি থাকে তোমাৰ লগত যেতিয়া পিছলি পৰে মৃদু হিল্লোলত বুকুৰ আঁচল লাজতে কুচি মুচি তলমূৰ কৰি কোন ঋষি তনয়ক যাচিছিলা যৌৱনৰ সৌন্দৰ্য মাধুৰী নিদাঘৰ দহনত সুখ পোৱা বুলি আল ধৰিছিল কোন তাপস কুমাৰী মলচি দিছিল গাও কোমল হাতেৰে পুণ্যতোয়া মলিনীৰ শীতল জালেৰে প্ৰাণপ্ৰিয় আজি মোৰ বিজন কুঞ্জত তুলিবানে লয়ালাসে হাঁহিৰ তৰংগ ব্যাধাৰে উপচি পৰা আকুল প্ৰাণত দিয়া প্ৰেম মকৰন্দ অমৃত পৰশ অকৃত্ৰিম প্ৰণয়ৰ স্নেহ আলিংগন নিষ্প্ৰভ ফুলনি মোৰ হওক জ্যোতিস্ময়। ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটি ছাবস্ক্ৰাইবে মোক আৰু বেছিকৈ উদগনি দিয়ে আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিবৰ বাবে ধন্যবাদ।